যা আহি যা কাৰ পলিচটো আহি গ'ল কাৰ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ কাৰ ইনফো আছাম ইউটিউব চেনেলটিলে আৰু থাম্বনেলত দিছো নহয় কি দেখিছে গাড়ীখন ধোৱাৰ পিছতে কি হয় চকাবোৰ বগা পৰি থাকে গতিকে সেইটো কেনেকুৱাকৈ নোহোৱা কৰিব আৰু চকাকেইটা নতুন নতুন লগা হ'ব চকা নতুন হ'লে গোটেই গাড়ীখন নতুন নতুন লাগে বাৰু সেইটো পিছৰ কথা গতিকে কেনেকৈ কৰিব কি ইউজ কৰিব গোটেইখিনি মই দেখাই আছোঁ এই ভিডিঅ'ত তাৰ আগতে গোটেই গাড়ীখনে ধুব লাগিব গাড়ীখন একদম অৱস্থা নাই পিকাই শেষ গতিকে তাৰ আগতে লৈ আহোঁ আমি গাড়ী ধোৱা চেম্পু পাই পুতলৰ দোকানত আমি এতিয়া পুতলৰ দোকানলৈ যাওঁ পলক পুতলৰ দোকানলৈ যাওঁ তাৰপিছত আমি গাড়ীখন ধুই মই আহি পাই গ'লোঁ দোকান আৰু এতিয়া দোকানটো এই ঘৰৰ ভিতৰত এনেকুৱাকৈ স্পেচিয়েল দোকান এখন আৰু এইটো হ'ল দোকানী এতিয়া দোকানীক আমি খুজিম ঐ গাড়ী ধোৱা চেম্পু দে কি গাড়ী ধোৱা চেম্পু নাই আমাৰ এইফালে আকৌ গাড়ী ধোৱা চেম্পু বুলি ক'লে ক্লিনিক প্লাছটোৱে চলেতো ভণ্টি ধোৱা চেম্পুটো নাই বোলে এতিয়া বেলেগ এটা চেম্পু দিছে এইটো কিবা ছানচিল্ক নে কি 50% এক্সট্ৰাও আছে বোলে গতিকে আজি ব্যৱহাৰ কৰিম ছানচিল্ক চেম্পু বলক আকৌ যাওঁ গাড়ীৰ ওচৰলৈ আহি গ'লোঁ পুতলৰ দোকানৰ পৰা এতিয়া যাম পাইপ ৰেডি কৰোঁ ৰ'ব গাড়ী ধুবলৈ পাইপ ৰেডি কৰি তাৰপিছত আমি আজি গাড়ী ধুম কঢ়াই দি যাব লাগিব এডাল কিবা এটা কৰিব লাগিব কৰি লওঁ অ'কে এতিয়া পকাব লাগিব কিবা এইটো ক্ল'জ এইটো হয় দি এইটো অ'পেন অ'কে পাইপডাল আমি আগফালে গাড়ী ওচৰলৈ লৈ যাম এতিয়া তাৰপিছত দেখাই আছোঁ অ'কে বাই যোগাৰৰ ভিতৰত আছে এখন টাৱেল এইডাল এই আপোনাৰ কাপোৰ চাফা কৰা এইডাল ল'লেই হৈ গ'ল টায়াৰৰ কাৰণে চেম্পু টায়াৰ পলিচ ইণ্টেৰিয়ৰ পলিচ আৰু এখন মাইক্ৰ'ফাইবাৰ টাৱেল বেলেগকৈ আৰু এখন দি আমি ধুম এখন দি পলিচ কৰিম অ'কে গতিকে চাই থাকক এতিয়া এইখিনি বস্তু লৈ লওক আৰু এই বাল্টিংটো লাগিব দেই আৰু বাল্টিং এটা লৈ ল'ব ইয়াতে নহ'ব গাড়ী ধোৱা বেয়া গৰম ৰ'দত একদম অৱস্থা নোহোৱা হৈ গৈছে ঘামপানী বাহিৰ হৈ গৈছে এতিয়া পিছফালে ছায়াত নিম তাতে বনাম দিয়ক ভিডিঅ'টো বাকীখিনি ছায়ালে লৈ যাওঁ ৰ'ব গাড়ীখন তাৰপিছত টাৱেলখন এনেকৈ ইয়াতে পাৰি লওঁ পাৰি লৈ চেম্পু পেকেটটো দি দিয়ক ইয়াতে অ'কে দি দিলে এতিয়া নাইবা আপুনি চেম্পুটো পানীত গুলিও ল'ব পাৰে বাল্টিংটোত মই এনেকৈ কৰোঁ এনেকৈ বেছি ভাল লাগে আৰু কৰিলে টাৱেলখন এনেকৈ ভাজ দিলে এনেকৈ ভাজ দিলে এনেকৈ এটা ভাজ দিলে এনেকৈ এটা ভাজ দিলে এতিয়া মোচা আৰম্ভ কৰি দিয়ক অ'কে তো আহোঁ বন্ধুসকল ভিডিঅ'টোৰ মেইন পৰ্বলৈ অৰ্থাৎ চকাকেইটা এতিয়া চকাকেইটা মই এবাৰ ধুইছিলোঁ কিন্তু এতিয়া চাওক শুকোৱাৰ পিছত বগা বগা পৰি গৈছে ওচৰৰ পৰা দেখুৱাইছোঁ অৰ্থাৎ বগা বগা নিচিনা হৈ গৈছে চকাকেইটা তো আমি এতিয়া পোনপ্ৰথমে বাল্টিং এটাত অকণ পানী লৈছোঁ পানী লৈ ইয়াতে চেম্পু মিলাম আৰু এই ব্ৰাছডাল ইউজ কৰিম এই ব্ৰাছডাল দি আমি চকাটো ঘঁহিম পোনপ্ৰথমে তাৰপিছত আমি আকৌ শুকাবলৈ দিম তো বলক আৰম্ভ কৰোঁ চেম্পুটো গুলি লৈছোঁ আৰু অকণ পানী লৈ চকাটো আকৌ এবাৰ ভিজাই লৈছোঁ এতিয়া এইটো ঘঁহিব লাগিব আৰু ঘঁহোতে এটা চাব ৰাউণ্ড চাৰ্কুলাৰ মোচনত ঘূৰাব ধোৱাৰ পিছত চকাটো এতিয়া প্ৰায় শুকাইছে ওচৰৰ পৰা দেখিলে দেখিব এইবোৰ জেগা বগা বগা নিচিনা হৈ আছে
বগা বগা হৈ আছে এইবোৰ এতিয়া সো আমি এতিয়া স্প্ৰে কৰিম টায়াৰ পলিশ যোনটো আৰু এইখিনতে এটা কথা কৈ থওঁ টায়াৰ পলিশ যোনটো আছে হেতু সান প্ৰটেক্টিভ অৰ্থাৎ আপোনাক টায়াৰটো সূৰ্যৰ ৰশ্মিৰ পৰা বচাই ৰাখিব ড্যামেজ হোৱাৰ পৰা আৰু সেকেন্ডলি এসিড ৰেইনৰ পৰাও বচাই ৰাখিব গতিকে আমি এতিয়া হেতু এপ্লাই কৰিম আহি যা কাৰ পলিশটো আহি গল কাৰ পলিশ হাতত আহি গল এইটো ওয়েক্সফল টায়াৰ সাইন হাই সাইন অৰ্থাৎ টায়াৰটো পুৰা গ্লসি ফিনিশ এটা আহিব তাৰ পিছত সানৰে প্ৰটেকচন সানৰে পৰা প্ৰটেকচন দিব আৰু এসিড ৰেইন প্ৰটেকচন ইয়াতে লিখা আছে 315 টকা এমআৰপি এইটো ওয়েক্সফলৰ আৰু গতিকে এটো এতিয়া এপ্লাই কৰিবলৈ একো নাই 2 বা 3 ইঞ্চি দূৰৰ পৰা আপুনি জাস্ট এটো স্প্ৰে কৰি ধুনিয়াকে কাপোৰ এখনেৰে মুছি দিলে হ'ল গতিকে এপ্লাই কৰিম চাই থাকক অপেনছে হাতবিলাকত সোমাই যোৱাকে দিব ধুনিয়াকে মুছি কি লাগিলে মুখা So বন্ধুসকল ফার্স্ট কোটিং হৈ গৈছে আৰু যদি আপুনি সেকেন্ড কোটিংও বিচাৰে বা এক্সট্ৰা গ্লস বিচাৰে তেতিয়া হলে আপুনি সেকেন্ড কোটিং দিব পাৰে হেতু 5-6 মিনিট দেৰিকে দিলে হ'ল এটো শুকুৱাৰ পিছত আৰু ডিফাৰেন্সটো ইয়াতে গম পাব এইখিনতে চাওক এইখিনি হৈছে কোটিং কৰাটো আৰু ইফালৰখিনি হৈছে কোটিং নকৰা গতিকে কিমানখিনি ডিফাৰেন্স আহিছে ইয়াতে দেখা পাইছে আৰু টায়াৰটো যদি ওভাৰঅল চাই ধুনিয়াকে জিলিকিছে মই ইয়াতে সেকেন্ড কোটিং এপ্লাই কৰিম এতিয়া 5 মিনিট দেৰিকে গতিকে এইখিনিয়ে আছিলে গতিকে বন্ধুসকল এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ চেনেলটো একেবাৰে নাপাহৰিব মই লৈ আহিম এনেকৈ কিছুমান ভিডিঅ' আপোনালোকৰ বাবে আপোনালোকৰ যাতে সহায় হয় আৰু কিছু কথা যাতে জানিব পাৰে তাৰ বাবে মই নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ সৈতে গতিকে পলম নকৰি সাবস্ক্ৰাইবটো কৰি দিব আৰু একেবাৰে ভিডিঅ' এটা বনাওঁতে বহুত কষ্ট হয় গতিকে এইখিনি কষ্ট যদি বুজি পায় তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগতে ভিডিঅ'টো লাইক কৰিব ধন্যবাদ জনাইছো পুনৰ আহিম এটি নতুন ভিডিঅ'ৰ সৈতে চাই থাকক কাৰ ইনফো আসাম ধন্যবাদ